যদি আপোনালোকে আমাৰ চেনেল মধুবাটিকা অসমটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনটো দবাই দিব আৰু বেল আইকনৰ অল অপশ্যনটো চিলেক্ট কৰি ল'ব, যাতে আপোনালোকে আমাৰ মধুবাটিকা অসমৰ সুমধুৰ অসমীয়া ভিডিঅ'ছ অতি সোনকালে তৎক্ষণাত আগতীয়াকৈ লাভ কৰিব পাৰে। আপোনালোকৰ আমাৰ চেনেল আৰু ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মধুবাটিকালৈ সকলোকে শাৰদীয় শুভেচ্ছা জনাইছোঁ। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ মহালয়াৰ দিনা পিতৃপক্ষ শেষ হ'ল। পিতৃপক্ষ শেষ হ'লেই নৱৰাত্ৰি আৰম্ভ হয় যদিও এইবাৰ আহিন মাহটো মল মাহ আৰু অধিক মাহ হোৱা বাবে এমাহ পিছত অক্টোবৰৰ 17 তাৰিখে কাতি বিহুৰ দিনা নৱৰাত্ৰি আৰম্ভ হৈ 25 অক্টোবৰত অন্ত পৰিব। ভাৰতীয় সংস্কৃতিত মা ভগৱতী আদিশক্তি দুৰ্গা মাতাৰ প্ৰভাৱ অপৰিসীম। বসন্তকালৰ আৰু শৰৎকালৰ নৱৰাত্ৰি সনাতন ধৰ্মী লোকে শ্ৰদ্ধাৰে আৰু উৎসাহেৰে পালন কৰে। জগতৰ অপশক্তি বা অসুৰ শক্তিৰ পৰা ৰক্ষা কৰিবলৈ আদিশক্তি মাতা দুৰ্গাই কেইবাবাৰো অৱতৰিত হৈ অসুৰ নিধন কৰি সৃষ্টিৰ ভাৰসাম্যতা ৰক্ষা কৰিছিল। মা ভগৱতী পৰম ব্ৰহ্মৰ শক্তি, যি শক্তিয়ে জগতৰ সন্তানসকলক দুষ্কৃতি অত্যাচাৰ সংকটৰ পৰা ৰক্ষা কৰে। মাতৃৰ মৰমেৰে জগতৰ সন্তানসকলক আনকি দেৱতাসকলকো অসুৰ শক্তি নকাৰাত্মক শক্তিৰ পৰা ৰক্ষা কৰে। নৱৰাত্ৰিৰ সময়খিনিত প্ৰকৃতিৰ সকলো দৈৱী শক্তি জাগ্ৰত হৈ থাকে। এই সময়ত ভগৱতীৰ স্তুতি পূজন ব্ৰত উপাসনা কৰি মনোবাঞ্ছিত ফল লাভ কৰিব পাৰি। নৱৰাত্ৰিৰ সময়ত ভগৱতীৰ 9টা ৰূপৰ পূজন পাঠ হয়। প্ৰতিদিনৰ পূজাত দীপ ধূপ নৈবেদ্য ভোগ আদিৰে পূজন কৰা হয়। প্ৰথম দিনা পৰ্বতৰাজ কন্যা শৈলপুত্ৰীৰ পূজন কৰা হয়। দ্বিতীয় দিনা ব্ৰহ্মচাৰিণী মাতাৰ পূজন কৰা হয়। মহাদেৱ শিৱক প্ৰতিৰূপে পাবলৈ পাৰ্বতী মায়ে কঠোৰ তপস্যা কৰিছিল। সেই তপস্বিনী ৰূপিণী মাক পূজন কৰিলে শিক্ষাৰ্থী বিদ্যাৰ্থীসকল বিশেষভাৱে আশীৰ্বাদ প্ৰাপ্ত হয় বুলি জনা যায়। তৃতীয় দিনা মা চন্দ্ৰঘণ্টাক পূজন কৰিলে শত্ৰু নাশ হয়। চতুৰ্থ দিনা কুষ্মাণ্ডা মাতাৰ পূজন কৰিলে মনোবাঞ্ছিত ফল যশস্যা সন্মান সুখ লাভ হয়। পঞ্চম দিনা স্কন্দ মাতাৰ পূজনৰ দ্বাৰা ভগৱতীৰ পৰম স্নেহ কৃপা লাভ কৰিব পাৰি। ষষ্ঠ দিনা মা কাত্যায়নীৰ পূজা কৰি কুমাৰীসকলে সুযোগ্য তথা মনোবাঞ্ছিত পতি লাভ কৰে। সপ্তমীৰ দিনা মা কালৰাত্ৰিৰ পূজা উপাসনা কৰি শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব পাৰি আৰু নানা বিপদৰ পৰা ৰক্ষা পাব পাৰি। অষ্টমীৰ দিনা মা মহাগৌৰীৰ পূজনৰ দ্বাৰা জীৱনৰ সকলো দিশে উন্নতি লাভ হয় আৰু সৰ্বমংগলময় হয়। নৱমীৰ দিনা মা সিদ্ধিদাত্ৰীৰ পূজন কৰি সংকল্প লৈ বিশেষ সিদ্ধি লাভ কৰিব পাৰি। নৱৰাত্ৰিৰ পূজনৰ সময়ত দুৰ্গা সপ্তশতী পাঠ কৰিব লাগে। সেয়া বিশেষ অৰ্হতাপ্ৰাপ্ত ব্ৰাহ্মণ পুৰোহিতৰ দ্বাৰাহে হোৱাটো উচিত। নৱৰাত্ৰিৰ ব্ৰত পূজাৰ শেষত 9গৰাকী কুমাৰী কন্যা, যি কন্যাৰ বয়স 7 বছৰতকৈ কম, তেনে কন্যাক বস্ত্ৰ আৰু শৃংগাৰৰ সামগ্ৰী দান কৰি ক্ষীৰ ভোগ নিজ হাতে খুৱাই দক্ষিণা দি সেৱা কৰিলে নৱৰাত্ৰিৰ ব্ৰত সম্পূৰ্ণ হয় আৰু পৰম আশীৰ্বাদ লাভ হয়। এই পাৱন দিনত মনত বিশেষ প্ৰাপ্তি বা উদ্দেশ্য লৈ দুৰ্গা সপ্তশতী পাঠ কৰাই পূজাভাগ কৰালে মনোবাঞ্ছিত ফল লাভ হয়। বিশেষ অৰ্হতা সম্পন্ন বৈদিক পণ্ডিতৰ দ্বাৰা নৱৰাত্ৰিৰ পূজা পাঠ কৰাবলৈ এই নম্বৰত যোগাযোগ কৰিব পাৰে। নৱৰাত্ৰিৰ শেষত দশমীৰ দিনা অপৰাজিতা পূজনৰ দ্বাৰা বিশেষ সিদ্ধি লাভ হয় আৰু বিজয় লাভ হয়। ৰাৱণ বধৰ বাবে শ্ৰী ৰামচন্দ্ৰই অকাল বোধন কৰি শৰৎকালত দেৱী ভগৱতীৰ আৰাধনা কৰি
বিজয় আশীৰ্বাদ লাভ কৰিছিল আৰু ৰাৱণক বধ কৰিছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।